তাৎপৰ্য। আজিৰ দিনটোতে 1812 চনত ইংৰাজ লেখক আৰু সমাজ সমালোচক চাৰ্লছ ডিকেন্সৰ জন্ম হয়। আজিৰ দিনটোৰ উক্তি: সৰল হবা কিন্তু দুৰ্বল নহবা, শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহবা। APJ আব্দুল কালামে কৈছিল। ধন্যবাদ। সন্মানীয় আজি প্ৰাৰ্থনা সভাত উপস্থিত শ্ৰদ্ধাৰ বহিমূল্যায়কদ্বয়, প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিদ্যালয় পৰিচালনা কমিটি আৰু মাতৃগোটৰ সন্মানীয় সভাপতি, সম্পাদক তথা সদস্যসকল, সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকল, মই আজি বাতৰি শিৰোনামা পঢ়িম। সমাগত সাধাৰণ নিৰ্বাচনক লৈ বিজেপিৰ ৰণকৌশল, ৰাজ্যসভাৰ বহু সাংসদক নমাব লোকসভাৰ ভোটযুদ্ধত, গোৱাত ভাৰত শক্তি সপ্তাহ 2024 উদ্বোধন কৰি মোদী, দেশৰ শক্তি খণ্ডত অহা 5-6 বছৰত বিনিয়োগ হ'ব কমেও $67 বিলিয়ন। শ্ৰদ্ধাৰ বহিমূল্যায়কদ্বয় আৰু উপস্থিত শিক্ষাগুৰুসকল, অভিভাৱক অভিভাৱিকাসকল, মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকল, আজি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা এটি আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম অকণমানিৰ গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলো, তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলো। মা, অ' মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেচবচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, অ' মা, মই তোক বুলিলে সি কুটুক কুটুক কৰে, আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰ কৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ, আৰু গোটেই গাতে অঁকা বকা সোণৰ ৰূপৰ আখৰ। ধন্যবাদ। ছাত্ৰ কৰ্তব্যৰ বিষয়ে কম। মানুহে যি সময়ত বিদ্যা শিক্ষা কৰি জ্ঞান আহৰণৰ দ্বাৰা ভৱিষ্যত জীৱনৰ বাবে সাজু হয়, সেই সময়ছোৱাকে ছাত্ৰ জীৱন বুলি কোৱা হয়। সাধাৰণতে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া সময়ছোৱাই হ'ল ছাত্ৰ জীৱন। ছাত্ৰ জীৱনৰ প্ৰধান কৰ্তব্য হ'ল বিদ্যা শিক্ষা লাভ। তাৰ দ্বাৰা এজন সু-নাগৰিক হ'ব পৰা যায়। ইংৰাজী ষ্টুডেণ্ট শব্দটো অসমীয়া বিভিন্ন শব্দৰে গঠিত। এই শব্দবোৰৰ অৰ্থ হ'ল অধ্যয়ন, সত্যবাদিতা, নিয়মানুৱৰ্তিতা, আগ্ৰহ, প্ৰকাশ, নিৰপেক্ষ আৰু বিশ্বাস। ছাত্ৰ জীৱনৰ মূল কৰ্তব্য হ'ল বিদ্যা শিক্ষা লাভ। তাৰ দ্বাৰা এজন সু-নাগৰিক হ'ব পৰা যায়। ছাত্ৰ জীৱন অমূল্য জীৱন। এই জীৱন অবাবত কটোৱা উচিত নহয়। আমি আমাৰ কৰ্ম নিষ্ঠাৰে পালন কৰিলেহে ভৱিষ্যতে সু-নাগৰিক হ'ব পৰা যায়। ধন্যবাদ। Good morning, everybody. Respected our honorable headmaster, external evaluator, and our teachers, my dear friends and my brothers and sisters. Today I am here to speak about Keshavram Bara. Keshavram Bara was the first educationist, social reformer, sportsman, and freedom fighter of the Greater River Island of Majuli. He was the first science graduate of Majuli and the 5th graduate of undivided Sibsagar district. Keshavram Bara was born in 1889 in Salwara village of Majuli. He was the first science graduate of Majuli and the 5th graduate of undivided Sibsagar district. His father's name was Ramcharan Bara and his mother's name was Fuleshwari Bara. He graduated from Cotton College in 1920 with a Bachelor of Science degree. He established Majuli Auniati Hemchandra High School in 1938 with the assistance of the late Chattadikar of Auniati Satra, Sri Sri Hemchandra Prabhu Ishwar. He was the founder of Majuli College in 1962 with the help of the people of Majuli and late Krishnakant Goswami. He founded Majuli Milan Sangha in 1938 with the aim of promoting Majuli culturally. He was also interested in drama and sports. Keshavram Bara, the minor of modern Majuli, died on 11 October 1971. Thank you. আজি প্ৰাৰ্থনা সভাৰ উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সন্মানীয় বহিমূল্যায়ক মহোদয় মহোদয়া, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, আজি মই লোকনাথ গোস্বামী দেৱৰ এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ ওলাইছো। ৰংচুৱা সেনাপতি দেউতা ঈশ্বৰ, এই বেলি আমি ৰং চাম, ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম। ৰংচুৱা সেনাপতি দেউতা ঈশ্বৰ, এই বেলি আমি ৰং চাম, ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম।
নাচনি সজাম ৰাইজেও চাবহি গাই যদি গাবহি সমূহীয়া বতৰৰ নাম ৰাইজেও চাবহি গাই যদি গাবহি সমূহীয়া বতৰৰ নাম ৰং চোৱা সেনাপতি দেউতা ঈশ্বৰ এই বেলি আমি ৰং চাম ঢোল পেঁপা গগনাত আগে নুশুনা সুৰ মন গলে আমিও শুনাম ধন্যবাদ Good morning everybody, respected external relator, sir and ma'am, respected teachers and parents, my dearest brothers and sisters and friends. Now I am going to tell a story. The name of the story is The Two Cats and a Monkey. Once upon a time there were two cats. They were good friends. They got a piece of bread. While sharing, they made big and small pieces. So they began to fight for the bigger piece. At the same time, a monkey saw them fighting. The monkey said, I will share it equally. He beat the bigger piece to make it equal. Again, it beat the other bigger piece to make it equal. Bit by bit, he ate the whole bread and went away happily. The poor cats lost their bread. Moral: we must learn to share what we have. Thank you. এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আমি সদায় বিদ্যালয়লৈ रंग तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे বন্দে 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 ফলনি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয়, মাতৃ গোটৰ সভানেত্ৰী সম্পাদিকা মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অতি শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি সকলোৱে জানো যে ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়সমূহৰ উৎকৰ্ষ সাধনৰ বাবে অসম চৰকাৰে গুণোৎসৱ নামৰ যি উৎসৱ আয়োজন কৰিছে, এয়া আমাৰ তৃতীয় বৰ্ষত যি গুণোৎসৱ উদযাপন কৰা হৈছে, অসমৰ সকলোবিলাক বিদ্যালয়তেই পৰ্যায়ক্ৰমে উৎসৱ চলি আছে। ইয়াৰ জৰিয়তে আমি আশা ৰাখিম যে চৰকাৰে যি এক মহৎ উদ্দেশ্য আগত ৰাখি এই উৎসৱ উদযাপন কৰিছে, সেই উৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক, বৌদ্ধিক উৎকৰ্ষ সাধন হোৱাৰ লগতে বিদ্যালয়সমূহৰ নিয়ম শৃংখলা, অভিভাৱকসকলৰ দায়িত্ব কৰ্তব্য এইখিনি ৰক্ষা কৰাত আমাৰ সুবিধা হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।